নমস্কাৰ পোনপ্ৰথমে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ সমূহ উত্তৰ পূৰ্বাঞ্চলবাসীলৈ আৰু বিশেষকৈ আমাৰ বৰপেটা জিলাবাসীলৈ আৰু বজালী জিলাবাসীলৈ আমি আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। এই পোহৰৰ উৎসৱ দীপাৱলীয়ে যাতে সকলোৰে মাজত এটা সমন্বয় গঢ়ি তোলে, সকলোৰে মাজত শান্তি সম্প্ৰীতি যাতে এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰে আৰু এই সময়ছোৱাত বিভিন্ন ঠাইত হয়তো উলহ মালহেৰে হয়তো বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ চলি আছে। সেই ক্ষেত্ৰত আমি আহ্বান জনাম যে আমি চৰকাৰী দিয়া গাইডলাইনসমূহ অনুসৰণ কৰি আমি নিজৰ নিজৰ কামসমূহ আমি কৰাৰ কাৰণে প্ৰয়োজন হ'ব মানে দায়িত্ববোধ ৰাখি আমি কাম কৰিব লাগে। তাৰ লগতে সাম্প্ৰতিক সময়ত হয়তো বিভিন্ন ঠাইত যোৱা বা তেনেকুৱা ধৰণৰ খেল অনুষ্ঠিত হ'ব পাৰে। সেই ক্ষেত্ৰত আমি জিলা প্ৰশাসন তথা অসম চৰকাৰলৈ আমি দাবী জনাম যে এই ক্ষেত্ৰত আপোনালোকে কঠোৰ হৈ আছে আৰু কঠোৰ হওক আৰু এই ক্ষেত্ৰত যাতে অপসংস্কৃতিয়ে যাতে সামাজিক বাতাবৰণ যাতে মানে বিনষ্ট কৰিব নোৱাৰে সেই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা ল'বলৈ আমি দাবীও আহ্বান জনাইছোঁ। তাৰ লগতে পুনৰবাৰ পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ সমূহ বৰপেটা জিলাবাসীলৈ, বজালী জিলাবাসীলৈ আৰু সমূহ অসমবাসী তথা উত্তৰ পূৰ্বাঞ্চলবাসী।